নমস্কাৰ দিবলৈ বিচাৰিছে এক খবৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিবেশৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপপৰিদৰ্শক সফিউল আলমৰ উদ্যোগত সমাজৰ কুসংস্কাৰবিলাক নিৰ্মূল কৰাৰ বাবে সুভাষ চন্দ্ৰ চৰকাৰৰ সভাপতিত্বত নয়াহাট মুৰাবাৰীত আজি সজাগতামূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে উক্ত সভাখনত উপস্থিত থাকে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা উপপৰিদৰ্শক সফিউল আলম, মনাফ আলী, নাওখাট আলী, পিয়াৰ আলী, সাদ্দাম হুছেইন, সুশান্ত সাহা, গাঁওৰক্ষী বাহিনীৰ সম্পাদকদ্বয়ৰ উপৰিও লগতে দুৰ্নীতি বিৰোধী শক্তি কমিটিৰ সদস্যসকলৰ আদিকে ধৰি স্থানীয় গণ্যমান্য ব্যক্তি সজাগতামূলক সভাত উপস্থিত থাকি আগভাগ লয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দিছপুৰ দিল্লী নিউজ, গুৱাহাটী। যাতে কোনো ধৰণৰ অনৈতিক অসামাজিক কাম হ'ব নোৱাৰে সেইকাৰণে আমাৰ নয়াহাট এলেকাৰ ভিডিপি ছেক্ৰেটাৰী আৰু ৰাইজসকলক লৈ আমি এটা সজাগতা সভা পালন কৰিলোঁ আৰু ইতিমধ্যে আমি ইয়াৰ ৰাইজৰ পৰা বহুত ধৰণৰ আগ্ৰহ পাইছোঁ আৰু ইতিমধ্যে সব ধৰণৰ যেনেকুৱা অপৰাধ আছিল অপৰাধবোৰ 90% 95% কমি গৈছে। আমাৰ ইয়াৰ ৰাইজবোৰ বহুত ভাল আৰু বহুত আমাৰ পুলিচৰ সহযোগ। ধন্যবাদ। নমস্কাৰ। আজকের সভার সভাপতি মহোদয় আর সম্মানীয় সভাপতি কথা হল আমার সারা যেটা ব্যবস্থা করছে গাঁৱৰ কাৰণে মই বামনিগাঁও আঞ্চলিক আকাশৰ প্ৰেচিডেণ্ট। আমাৰ যেটা বামনিগাঁৱৰ যেটা কাহিনী যেনে লাভালাভ দিলে যেটা বিয়া হয় সেইটো বন্ধ কৰাৰ কাৰণে আমি বহুত প্ৰচেষ্টা কৰিছোঁ আৰু আমাৰ গাঁওখন এনেধৰণৰ হৈছিল পুৰা সচেতন হৈছিল নেকি সেইদিনাও মাজে মাজে মানুহ যিও দুই একটা আহে তাও বন্ধ কৰি দিছোঁ। বহু ভাল লাগছে আৰু আমাৰ ছাৰ যেতিয়া আমাক হেল্প কৰি আছে সহায় কৰি আছে তাৰ কাৰণে ছাৰক ধন্যবাদ দিব লাগে আৰু আমাৰ বহুত প্ৰচেষ্টা আছে হাতত। আপোনালোকে যদি নিজে দায়িত্ব যদি নিজে পালন নকৰে তেন্তে ছাৰৰ কথা যে ছাৰ যে ক'লে যে আপোনালোকে ঠিক হ'ব সেইটো নহয়, দায়িত্বটো নিজে নহ'ব লাগিব। আৰু যেতিয়া আমাৰ এখন টোপনিৰ পৰা সাৰ পোৱা নিজে টোপনিৰ পৰা সাৰ পাব লাগিব সেইটোৱে হ'ল সচেতন সজাগতা। একে শব্দ আপোনালোকে নিজে যেনেকৈ টোপনি আছে সেই টোপনিৰ পৰা সাৰ পাব লাগিব। আপোনালোকে কোন ৰাস্তাত টোপনি আছে, আপোনালোকৰ সমাজত কিছুমান অনৈতিক অসামাজিক কাম চলি আছে, আপোনালোকে দেখিও নেদেখাৰ ভাও ধৰি আছে, আপোনালোকে দেখিও তাৰ প্ৰতিবাদ কৰা নাই, আপোনালোকে দেখিও সেইবিলাকৰ বিৰুদ্ধে কোনো মাত মাতা নাই, আপোনালোকে টোপনিয়াই আছে। আপোনালোকে এনে জাগি আছে, আপোনাৰ চকুটো আপোনাৰ খোল খাই আছে, আপোনালোকে খোজকাঢ়ি আছে, কিন্তু আপোনালোকে চবে টোপনিয়াই আছে। আপোনালোকৰ সমাজত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকে কোনো মাত মাতা নাই। সেইকাৰণে এক শ্ৰেণীৰ মানুহ, এক শ্ৰেণীৰ আমাৰ ল'ৰা ছোৱালীসকল, এক শ্ৰেণীৰ আমাৰ ভাই বন্ধুসকল আপোনালোকৰ সমাজত কিছুমান দুৰ্নীতি কৰিবলৈ সুযোগ পাইছে। দুৰ্নীতিবোৰ হ'ল কি আপোনালোকে নিজেই গম পায়। বৰ্তমান সমাজত চলি থকা দুৰ্নীতিৰ মাজত চবতকৈ ডাঙৰ দুৰ্নীতি হ'ল মদ, ভাং, জুৱা, গাঞ্জা এইবিলাক। যিবিলাক নিচাজাতীয় বস্তু খাই আমি নিজে ধ্বংস কৰি আছোঁ, আমি সমাজখনক ধ্বংস কৰি আছোঁ, আমি পৰিয়ালখনক ধ্বংস কৰি আছোঁ, সেইবিলাকৰ পৰা আমি সিহঁতক দূৰত আনিব লাগিব। মোবাইল সাৰ্ভিস চেণ্টাৰ গণেশগুৰি আপোনাৰ বেয়া হোৱা প্ৰিয় মোবাইলটোক অতি সুলভ মূল্যতে পাওক পুনৰ নতুন ৰূপত। গতিকে পলম নকৰি শীঘ্ৰেই আহক গণেশগুৰি হাজৰিকা কমপ্লেক্সত থকা মোবাইল সাৰ্ভিস চেণ্টাৰলৈ। ইয়াত আধুনিক প্ৰযুক্তিৰে উন্নত মানৰ আৰু সঠিক মোবাইল স্পাৰ্ট ব্যৱহাৰ কৰি অতি কম মূল্যতে মেৰামতি কৰা হয়। আহক দিছপুৰ পলিক্লিনিকৰ সমীপৰ গণেশগুৰি হাজৰিকা কমপ্লেক্সত থকা মোবাইল সাৰ্ভিস চেণ্টাৰলৈ।